দেহতক বৃদ্ধি আৰু বিকাশৰ দিশ সুনিয়ন্ত্ৰিত কি হয় আমাৰ সুনিয়ন্ত্ৰিত বুলি কৈছে গছৰ ক্ষেত্ৰত কি হয় ইডাল গছ ইয়াত পাত হয় কিন্তু কিছুমান ক্ষেত্ৰত ইয়াতো পাত সৃষ্টি হয় যাৰ যতে ততে পাত সৃষ্টি হ'ব পাৰে ইয়াত লেখা আছে কিন্তু আমাৰ কি হয় আমাৰ বাহু বা আঙুলি বিলাক এক নিৰ্দিষ্ট দিশত বৃদ্ধি হয় যতে ততে নহয় নেক্সট আছে আমাৰ ঠিক তেনেকৈ আমাৰ প্ৰাণী দেহত কি হয় বৃদ্ধি আৰু বিকাশবোৰ সুনিয়ন্ত্ৰিত হয় আমাৰ বাহু বা আঙুলি বিলাক নিৰ্দিষ্ট দিশতে বৃদ্ধি হয় যধে মধে নহয় এই নিয়ন্ত্ৰিত চলন বিলাক ক্ষিপ্ৰ মন্থৰ হ'ব পাৰে সেইকাৰণে আমাৰ বৃদ্ধিটো বহুত স্লো হয় প্ৰাণীৰ ক্ষেত্ৰত যদিহে উদ্দীপকৰ প্ৰতি সঁহাৰি ক্ষিপ্ৰ হয় তেতিয়া সিহঁতৰ তথ্য স্থানান্তৰ ব্যৱস্থা খৰতকীয়া হ'ব লাগিব এই ক্ষেত্ৰত সঞ্চাৰৰ মাধ্যমে অতি খৰতকীয়া গতি কৰি হ'ব লাগিব ইয়াৰ বাবে বিদ্যুৎ প্ৰেৰণা হ'ল উৎকৃষ্ট কি হয় আমাৰ উৎকৃষ্ট হৈছে যদি ক্ষিপ্ৰ হ'ব লাগে আমাৰ এটাৰ পৰা আনটোলৈ এঠাইৰ পৰা আনঠাইলৈ যদি বাৰ্তা আহিব লাগে প্ৰাণী দেহত হওক তেতিয়া কি হয় ইলেক্ট্ৰিক ইম্পালছটো হৈছে বেষ্ট কিন্তু কি হয় এই বিদ্যুতিক ইম্পালছ বা ইলেক্ট্ৰিক ইম্পালছটোৰ কি হয় ব্যৱহাৰৰ সীমাবদ্ধতা আছে এই তাৰ আনলিমিটেড নহয় প্ৰথমতে কি হয় এইবিলাক কেৱল স্নায়ু কলাৰ লগত সংপৃক্ত হৈ থকা কোষবিলাকতে ঘটিব পাৰে প্ৰথম কথা হ'ল এইবোৰ কি হ'ব অকল স্নায়ু কোষ যি আছে আমাৰ সেইবোৰতহে আমাৰ এইবিলাক বৈদ্যুতিক প্ৰেৰণাবোৰ আমাৰ বৈদ্যুতিক প্ৰেৰণাবোৰ যাব পাৰিব কিন্তু প্ৰাণী দেহৰ সকলো কোষত নাযায় বেলেগ এটা কোষত এইবোৰ নাযায় দ্বিতীয়তে আমাৰ কি হৈছে যেতিয়া কোনো এটা কোষে বৈদ্যুতিক প্ৰেৰণাৰ সঞ্চালন কৰে যেতিয়া আমাৰ বৈদ্যুতিক প্ৰেৰণা সঞ্চাৰ হয় ইয়াৰ পৰা তেতিয়া কি হ'ব লগে লগে আন এটা প্ৰেৰণা যাব নোৱাৰে ই এটা সময় লয় নিৰ্দিষ্ট এটা সময় লয় তাৰ পিছতে আন এটা প্ৰেৰণা যাব পাৰে কিছু সময় জিৰণি লৈহে নতুনকৈ এটা বিদ্যুৎ প্ৰেৰণা সঞ্চালন কৰিব পাৰে অন্য অৰ্থত কোষে অবিৰতভাৱে মানে উইদাউট ইন্টাৰাপচন প্ৰেৰণা গৈ নাথাকে এনিটাইম প্ৰেৰণা এটা কোষৰ পৰা স্নায়ু কোষৰ পৰা গৈ নাথাকে সেয়েহে কি হয় আমাৰ অধিকাংশ বহুকোষীয় জীৱই এক অন্য প্ৰথাৰেও কোষৰ মাজত যোগাযোগ ৰক্ষা কৰি থাকে কি হয় আমাৰ বৈদ্যুতিক প্ৰেৰণা এটা বেছটোৱে উৎকৃষ্ট প্ৰচেছ যাৰ দ্বাৰা আমি কি কৰো এঠাইৰ পৰা আন এঠাইলৈ বাৰ্তা পঠিয়াব পাৰো কোষৰ এটা কোষৰ পৰা আন এটা কোষলৈ কিন্তু এইটো কি হয় আমাৰ প্ৰথমতে আছে স্নায়ু কোষৰ লগত হ'ব লাগিব সকলো কোষতে এই মানে বৈদ্যুতিক প্ৰেৰণা যাব নোৱাৰে বা বাৰ্তা যাব নোৱাৰে আনটো হৈছে একবাৰ যে বৈদ্যুতিক প্ৰেৰণা গুচি গ'ল তাৰ পিছত আন এবাৰ যাওঁতে এই সময় লাগে সেইকাৰণে আমাৰ প্ৰাণী দেহত আমাৰ আন এটা প্ৰচেছ আছে বা বহুকোষীয় জীৱত এটা আন এটা প্ৰচেছ আছে যাৰ দ্বাৰা আমি আমাৰ এটাৰ কোষৰ লগত আন এটা কোষটো আমি যোগাযোগ ৰক্ষা কৰি ৰাখো এই প্ৰচেছটো হৈছে আমাৰ হৰমনৰ কথা হৈছে বা অসমীয়াত সেই সঞ্জীৱনী পদাৰ্থ বুলি কৈছে বৈদ্যুতিক প্ৰেৰণাৰ পৰিৱৰ্তে উদ্দীপক কোষটোৱে ৰাসায়নিক যৌগ এটা এৰি দিয়ে এই ৰাসায়নিক যৌগটোৱে হৈছে আমাৰ হৰমন বহুকোষী জীৱই নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাত এই ধৰণৰ যৌগবিলাকক এই ৰাসায়নিক যৌগবোৰক হৰমন বুলি কয় আৰু এই হৰমনৰ বিচিত্ৰতা আমি ভবাতকৈ বহু গুণে বেছি মানে হৰমন বিভিন্ন ধৰণৰ আছে প্ৰাণী আৰু উদ্ভিদ দুয়োটাতে বিভিন্ন ধৰণৰ হৰমন আছে যিয়ে বিভিন্ন ধৰণৰ কাম সম্পাদন কৰে আমাৰ উদ্ভিদৰ ক্ষেত্ৰত কাণ্ডৰ অংশটো থাকে অক্সিন নামৰ হৰমন থাকে ইয়াত অক্সিন নামৰ হৰমনটো সংশ্লেষণ হয় তাৰ ফলত কি হয় ইয়াৰ বৃদ্ধি হয় বিকাশ হয়
এই হৰমনৰ বিচিত্ৰতা আমি ভবাতকৈ বহুগুণে বেছি মানে হৰমন বিভিন্ন ধৰণৰ আছে প্ৰাণী আৰু উদ্ভিদ দুয়োটাতে বিভিন্ন ধৰণৰ হৰমন আছে যিয়ে বিভিন্ন ধৰণৰ কাম সম্পাদন কৰে আমাৰ উদ্ভিদৰ ক্ষেত্ৰত কাণ্ডৰ অগ্ৰ অংশত কি থাকে আমাৰ অক্সিন নামৰ এই অক্সিনটো থাকে অক্সিন নামৰ হৰমন থাকে ইয়াত অক্সিন নামৰ হৰমনটো সংশ্লেষণ হয় তাৰ ফলত কি হয় ইয়াৰ বৃদ্ধি হয় বিকাশ হয় যেতিয়া আমি গছ এডাল সোনকালে বৃদ্ধি কৰিব লাগে তেতিয়া আমি অক্সিন হৰমনটো তাত দি দিব পাৰো ঠিক তেনেকৈ আন এটা আছে আমাৰ জিবাৰেলিন হৰমন যেটো কি কৰে গছৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰে এটো আছিল কি আমাৰ অগ্ৰভাগটো আছিল এটো হৈছে আমাৰ কাণ্ডৰ বৃদ্ধি জিবাৰেলিন ঠিক তেনেকৈ আছে আমাৰ সাইটোকাইন স্থানত ফল বীজ আদিত বেছিকৈ পোৱা যায় আমাৰ কি পোৱা যায় সাইটোকাইনিন ফল বীজ আদিত আমাৰ এই সাইটোকাইনিন হৰমনটো পাই যাও নেক্সট আছে আমাৰ এপসাইচিস এসিড যে এসিডে কি হয় উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে আৰু ইয়াৰ ফলতে কি হয় গছৰ পাত পৰি যায় আমাৰ গছৰ পাত বৃদ্ধি হৈ পৰি যায় নেক্সট আছে আমাৰ উদ্ভিদৰ হৰমন গল আমি কি উদ্ভিদৰ হৰমন পালো অক্সিন আছিল কাণ্ডৰ অগ্ৰ অংশত বৃদ্ধিত নেক্সট আছিল আমাৰ জিবাৰেলিন যে কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে এইখিনি অংশ তাৰপিছত আছিল আমাৰ সাইটোকাইনিন হৰমন যে আমাৰ ফল বীজ আদিৰ য'ত কোষ বিভাজন বৃদ্ধি হয় বেছি হয় তাত আমি পাও নেক্সট আছিল এপসিসিক এসিড য'ত আমি কি হয় সঞ্জীৱনী পদাৰ্থবোৰ উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে ই আমাৰ বাধা দিয়ে আৰু যেতিয়া গছৰ পাতবোৰ মিশ্ৰিত হয় সেই পাতবোৰ পৰি যায় নেক্সট আছে আমাৰ প্ৰাণীৰ হৰমন হৰমনছ ইন এনিমেলছ হৰমনছ ইন এনিমেলছৰ তাৰ মূল কথা আছে ফাইট অৰ ফ্লাইট এইটো বিৰাট জনপ্ৰিয় কনসেপ্ট ফাইট অৰ ফ্লাইট এইখিনি কথাৰে হৰমনৰ প্ৰাণীৰ ক্ষেত্ৰত হৰমনৰ আমি আলোচনা কৰিব পাৰো কাজিয়া কৰা বা পলাই যোৱা এই প্ৰসেসটো আসলতে বহুত জটিল প্ৰসেস আৰু এই প্ৰসেসটোৰ ক্ষেত্ৰত কি হয় প্ৰাণীৰ হৰমনে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দুটা প্ৰাণীৰ মাজত যেতিয়া কাজিয়া লাগে বা কাজিয়া কৰা বা দৌৰা ফুৰা পৰিঘটনা হয় তেতিয়া কি হয় দুটা বেলেগ পৰিঘটনা ঘটে কাজিয়া কৰাটো আৰু দৌৰাটো বেলেগ ঘটনা এনে ধৰণৰ মুহূৰ্তত সাধাৰণ প্ৰস্তুতি প্ৰিপাৰেচন কৰি লয় কি হয় আমাৰ যেতিয়া যদি দুটা ক্ৰিকেটাৰ আমাৰ যুদ্ধ লাগি আছে তেতিয়া কি হ'ব স্নায়ু কোষৰ মাজেদি যদি ক্ৰিকেটাৰ দেহৰ কলাবৰ এনেদৰে ঘটিত হৈছে কেৱল স্নায়ু কোষৰ মাজেদি বৈদ্যুতিক প্ৰেৰণা পাৰ হৈ যায় তেতিয়া কোনো এটা কাৰ্য কৰিবলৈ সহজ হয় যদি দেহৰ সকলো কোষে ৰাসায়নিক উদ্দীপনা লাভ কৰে সংঘটিত হয় অধিক কি কৈছে আমাৰ যদি দেহৰ সকলোবোৰ কলা স্নায়ু কোষৰ মাজেদি বৈদ্যুতিক প্ৰেৰণা হৈ যায় তেতিয়া হয় এই কাৰ্য কৰিবলৈ আমাৰ সহজ হয় যিকোনো এটা কাৰ্য কৰিবলৈ আমাৰ সহজ হয় ঠিক তেনেকৈ আমাৰ অধিবৃক্ক গ্ৰন্থি বা এড্ৰিনেল গ্লেণ্ড আমাৰ ইয়াত আছে অধিবৃক্ক গ্লেণ্ড ইংলিছত কি কয় এড্ৰিনেল গ্লেণ্ড গ্ৰন্থি মানে ইয়াৰ পৰা আমাৰ কি হয় ৰাসায়নিক ৰস ওলাই কাৰণে আমি গ্ৰন্থি বুলি কওঁ ইয়াক ঠিক আছে অধিবৃক্ক গ্ৰন্থিয়ে নিহৰণ কৰা এড্ৰিনেল নামৰ হৰমন বিধৰ সহায়ত এনে ধৰণৰ পৰিঘটনা মানুহকে ধৰি অন্য বহুতো প্ৰাণীৰ ক্ষেত্ৰত ঘটে এড্ৰিনেল গ্ৰন্থি কি কৰে আমাৰ তেজত লগে ওলাই আহে তেজত নিহৰণ হৈ যায় আৰু কি হয় এই হৰমনৰ বিধৰ যেতিয়া তেজত সোমাই যায় তেতিয়া আমাৰ কি হ'ব নিহৰণ হৈ যায় হৃদযন্ত্ৰৰ যেটো কি হ'ব আমাৰ হাৰ্টৰ বিটটো বাঢ়ি যাব হাৰ্টৰ বিটটো বাঢ়া বা হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যাব তেতিয়া কি হ'ব আমাৰ হৃদযন্ত্ৰৰ বিটটো বাঢ়ি যোৱাৰ কাৰণে আমাৰ প্ৰত্যেকটো মুখত অক্সিজেনৰ সাপ্লাইটো বাঢ়ি যাব বা পেশীসমূহত তেতিয়া
ফাইট অর ফ্লাইট যেতিয়া আমি যেতিয়া কাজিয়া লাগিব লাগে তেতিয়া এই হৰমনটো নিহৰণ হ'ব আমাৰ ডিসিশনটো এটকা কাজিয়া লাগিবলৈ কি লাগিব আমাক প্ৰত্যেকটো পেশীতে প্ৰত্যেকটো মাংস পেশীতে আমাৰ অক্সিজেনৰ পৰিমাণটো বৃদ্ধি লাগিব যদি আমি দৌৰিব লাগে ফ্লাইট মানে ওপৰলৈ যোৱা তেতিয়া আমাক কি লাগিব হাৰ্ট বিটটো বাঢ়ি যাব এই দুটা প্ৰসেছতে কি কৰে আমাৰ এড্ৰিনেল গ্ল্যান্ড বা অধিবৃক্ক গ্ৰন্থিয়ে সহায় কৰে ঠিক আছে ধমনীবোৰৰ আগৰ দৰে পেশীবোৰৰ সংকোচনৰ ফলত পাচন তন্ত্ৰ আৰু ছালত তেজৰ প্ৰবাহ কিন্তু এই কামখিনি হোৱাৰ সময়ত কি হয় পাচন তন্ত্ৰ যি হজমৰ কাম আছিল বা ছালত স্কিনত আমাৰ যি তেজৰ প্ৰবাহ হেতু কমি যায় মানে এই দুটা কাম কমি যায় ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয় মধ্যস্থদা আৰু কামিহাৰৰ পেশী সংকোচনৰ ফলত শ্বাস প্ৰশ্বাসৰ বৃদ্ধি হয় আৰু এই আবার কি হয় এই কামখিনি কৰাৰ কাৰণে আমাৰ গোটেই বাকিবোৰ কামটো স্থবিৰ হৈ যায় আমাৰ হাওফাওৰ যাতে বেছিকৈ আমি অক্সিজেন হাই কৰিব পাৰো এক্সচেঞ্জ কৰিব পাৰো তাৰ কাৰণে কি হয় কামিহাৰৰ পেশী সংকোচনৰ ফলত পেশী সংকোচন তাতে আমাৰ কি হয় লেখা আছে কংকাল পেশীলৈ কংকাল পেশীলৈ আমাৰ কি হয় অক্সিজেনৰ প্ৰবাহটো বাঢ়ি যায় তাৰ ফলত মধ্যস্থতা কামিহাৰৰ পেশী সংকোচন হয় আৰু যাতে হাওফাওয়ে অক্সিজেনটো বেছিকৈ ল'ব পাৰে তাৰ ফলত কি হয় তাৰ পৰা গোটেই পেশী কলালৈ আমাৰ অক্সিজেনটো সাপ্লাই হ'ব ঠিক আছে আমাৰ নেক্সট এটা আছে হৰমন বিলাকৰ আমাৰ দেহ নিয়ন্ত্ৰণ কৰা আন এটা প্ৰকাৰৰ তন্ত্ৰ আছে অন্তঃস্ৰাৱী তন্ত্ৰ এন্ডোক্ৰাইন সিস্টেম এটা আন এটা কথা আছে উদ্ভিদৰ হৰমন কেনেকৈ ঊৰ্ধ্বমুখী বৃদ্ধি নিয়ন্ত্ৰণ কৰে মনত পেলাচোন ঊৰ্ধ্বমুখী নিয়ন্ত্ৰণটো আছিল আমি পাই আহিছো আমাৰ অক্সিজেনে কৰে এই কামটো ঠিক আছে প্ৰাণী আৰু হৰমন কেনেদৰে কাৰ্য সম্পাদন প্ৰাণীৰ ক্ষেত্ৰত নিৰ্দিষ্ট দিশত বৃদ্ধিৰ কথা আমি অনুমান কৰিব নোৱাৰো উদ্ভিদৰ নিচিনা নহয় পোহৰৰ দিশ বা মাধ্যমিক দিশত আমাৰ প্ৰাণীত দেখা নাযায় উদ্ভিদৰ ক্ষেত্ৰত আমি পাইছিলো ফটোট্ৰপিজম পোহৰৰ ফালে আমি গতি কৰা দেখা পাইছিলো কিন্তু প্ৰাণীৰ ক্ষেত্ৰত এই পোহৰ বা মাধ্যমিক দিশত আমাৰ জিঅট্ৰপিজম এইবোৰ আমি দেখা নাপাওঁ উদ্ভিদৰ নিচিনা এটা কথা আছে উদ্ভিদৰ দেহত আমাৰ কি হয় বিভিন্ন অংশত পাতলা দেখা যায় কিন্তু আমাৰ কি হয় মুখত আঙুলি সৃষ্টি নহয় এইটো কথা আমাৰ নিৰ্দিষ্ট হয় প্ৰত্যেক অংগবোৰ নিৰ্দিষ্ট ঠাইতে গঠন হয় শিশু এটাৰ দৈহিক বৃদ্ধি এটা নিৰ্দিষ্ট যদি বাচ্চাটো বা বেবিটো এবনৰ্মেল নহয় তেতিয়া কি হ'ব প্ৰত্যেকটো অংগ নিৰ্দিষ্ট ঠাইত গঠিত হ'ব এটা আমাৰ ছবি দিয়া হৈছে আমাৰ গ্ৰন্থিবোৰ মানুহৰ দেহৰ অন্তঃস্ৰাৱী মানে এন্ডোক্ৰাইন গ্ৰন্থি হ'ব এন্ডোক্ৰাইন গ্ৰন্থি এন্ডোক্ৰাইন গ্ৰন্থিত অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ হৈছে হাইপোথেলামাছ পেৰাথাইৰয়েড গ্ৰন্থি থাইমাছ থাইৰয়েড গ্ৰন্থি পিটুইটাৰী গ্ৰন্থি পিনিয়েল গ্ৰন্থি অগ্নাশয় আমাৰ পেনক্ৰিয়াছ অধিবৃক্ক পাই আহিছো এড্ৰিনেল শুক্ৰাশয় এইটো হৈছে পুৰুষৰ ক্ষেত্ৰত শুক্ৰাশয় আৰু স্ত্ৰীৰ ক্ষেত্ৰত হ'ব অন্ডাশয় এইটো ডিফাৰেন্স বাকিখিনি ঠিকে আছে বাকিখিনি একেই আছে আমাৰ খাদ্য প্ৰণালীত কি হয় আমি যেতিয়া আয়োডিন যুক্ত নিমখৰ প্ৰয়োজন আমি তোমালোকে এডভাৰটাইজ পাইছা আয়োডিনৰ কথা আয়োডিন থকা নিমখ খাব লাগে কাৰণটো হৈছে ইয়ে যে আয়োডিন থকা নিমখ খোৱাৰ এটাই কাৰণ হৈছে থাইৰয়েড গ্ৰন্থিয়ে আমাৰ ইয়াত থকা ডিঙিৰ অংশৰ এইখানে থাইৰয়েড গ্ৰন্থিয়ে কি কৰে থাইৰক্সিন নামৰ এটা হৰমন প্ৰস্তুত কৰে এই গ্ৰন্থিয়ে কি কৰে থাইৰক্সিন নামৰ হৰমন প্ৰস্তুত কৰে থাইৰক্সিন এই হৰমনটো প্ৰস্তুত কৰিবৰ কাৰণে কি আমাক লাগে আয়োডিন আৰু আয়োডিনটো আমি ক'ত পাওঁ নিমখৰ পৰা সেইকাৰণে আমি কি খাব লাগে আয়োডিন যুক্ত নিমখ যদি আমি আয়োডিন যুক্ত নিমখ নাপাওঁ কি হ'ব আমাৰ গৰল ৰোগ হয় গৰল ৰোগ এইটো হৈছে গৰল ৰোগ হলে আমাৰ কি হয় ডিঙিটো এনেকে ফুলি ধৰে থাইৰক্সিন হৰমনটো যেতিয়া প্ৰস্তুত নহয় তেতিয়া আমাৰ কি হয় বা আমি যদি আয়োডিন যুক্ত নিমখ আমি নাখাওঁ তেতিয়া কি হয় আমাৰ ইয়াত
ফুলি ধৰা মূল কাৰণটো হৈছে ইয়াত কি হয় খাদ্যৰ পৰা বেছিকৈ আয়োডিন যদি লব খোজে তেতিয়া আমাৰ কি হয় নিৰ্দিষ্ট পৰিমাণত যদি আয়োডিন নাপায় ইয়াৰ আকৃতিটো সলনি হয় বৃদ্ধি ডাঙৰ হয় যাতে ই বেছিকৈ আয়োডিন লব পাৰে সেইকাৰণে আমি কি উপযুক্ত পৰিমাণৰ আয়োডিনযুক্ত নিমখ খালে ইয়াৰ আকৃতিটো নৰ্মেল হৈ থাকে যদি নাথাকে ইয়াৰ আকৃতি বৃদ্ধি হয় আৰু বৃদ্ধি হৈ ই গইটাৰ বেমাৰ সৃষ্টি কৰে বা আমাৰ অসমীয়াত গৰল বেমাৰ বুলি কওঁ গৰল ৰোগত ভোগা ডিঙিৰ ব্যক্তিত্ব ওফন্দি ফুলি যায় ঠিক তেনেকে আছে আমাৰ ডৰফিজিম বাওনা কিছুমান মানুহ বাওনা হয় আৰু কিছুমান মানুহ বহুত ওখ হৈ যায় জাইগান্টিজিম বুলি কয় এটো কি হয় ডৰফিজিম এটো জাইগান্টিজিম এটো কি হয় আমাৰ হৰমন পিটুটাৰী গ্ৰন্থিত যদি আমাৰ প্ৰবলেম হয় পিটুটাৰী গ্ৰন্থিত যদি বেছিকৈ হৰমন নিহৰণ হয় তেতিয়া কি হ'ব জাইগান্টিজিম আৰু যদি কমকৈ নিহৰণ হয় তেতিয়া কি হ'ব ডৰফিজিম কাৰণ এই হৰমনটোৰ কামেই হৈছে দেহৰ বৰ্ধন আৰু বিকাশত সহায় কৰা বাল্যকালত যদি আমাৰ এই হৰমনটো নিহৰণ কম হয় তেতিয়া মানুহজন কি হয় বাওনা হয় সচৰাচৰ 10-12 বছৰ বয়সত কি হয় শিশুৰ আকস্মিক পৰিৱেশ এইটো কি কয় কৈশোৰ কাল বুলি কয় বা এডলসেন্স এই পিৰিয়ডত কি হয় আমাৰ পুৰুষৰ ক্ষেত্ৰত আমাৰ কি হয় শুক্ৰাশয়ৰ পৰা টেস্টোষ্টেৰন নিহৰণ হয় টেস্টোষ্টেৰন আৰু স্ত্ৰীৰ ক্ষেত্ৰত বা ছোৱালীৰ ক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত কি হয় ইষ্ট্ৰোজেন নামৰ হৰমন নিহৰণ হয় এই হৰমন দুটাই কি হয় লৰাৰ গুণবোৰ দি দিয়ে আৰু ছোৱালী ইষ্ট্ৰোজেনে টেস্টোষ্টেৰনে লৰাৰ বিশেষ ধৰ্মবিলাক দি দিয়ে আৰু ছোৱালীৰ ক্ষেত্ৰত কি হয় ইষ্ট্ৰোজেনে ছোৱালীৰ বিশেষ ধৰ্মবিলাক দি দিয়ে ঠিক তেনেকে তোমালোকৰ আমাৰ ডায়াবেটিছটো আজিকালি কি হৈছে এটা কমন বেমাৰ ডায়াবেটিছ ৰোগ বা বহুতে কি কয় সুগাৰ হোৱা বুলি কয় কমন হিচাপে সুগাৰ হোৱা বুলি কয় এই সুগাৰটো কি হয় আমাৰ সুগাৰ হলে কি হয় আমাৰ তেজত কি হয় আমাৰ সুগাৰ লেভেলটো কি হয় বৃদ্ধি হৈ যায় বৃদ্ধি হোৱাৰ কাৰণটো কি হয় ইনসুলিন হৰমন যেতিয়া কমি যায় আমাৰ দেহত তেজৰ পৰা কোষলৈ এই সুগাৰটো তেজৰ নলীৰ পৰা এই গ্লুকোজটো আমাৰ যোৱাত বাধা হয় এটো হৈছে কোষ সেল এটো হৈছে তেজৰ নলী বা তেতিয়া কি হয় গ্লুকোজটো যোৱাত বাধা হয় যেতিয়া আমাৰ গ্লুকোজ তো তেতিয়া যদি বাধা হয় তেতিয়া কি হয় তেজতে থাকি যায় আৰু তেজটো যেতিয়া আমি পৰীক্ষা কৰো সুগাৰ লেভেলটো কি হয় যিমান থাকিব লাগে তাতকৈ বেছি থাকে আৰু কি কৰে আমাৰ অগ্নাশয়ত থকা যি পেনক্ৰিয়াজত কি হয় আমাৰ ইনসুলিন নামৰ এটা হৰমন থাকে আৰু হৰমনে কি কৰে তেজৰ পৰা কোষলৈ এই সুগাৰ বা গ্লুকোজটো কি কৰে লৈ যায় বা লৈ যোৱাত সহায় কৰে সেইকাৰণে কি হয় আমি ইনসুলিন হৰমন আমি বেজি হিচাপে লওঁ যেতিয়া আমাৰ ৰোগী সুগাৰ পেশেন্টে আমাৰ কি কৰে ইনসুলিন হৰমন বেজি হিচাপে ল'ব লগা হয় ইনজেকশন ল'ব লগা হয় যাতে তেজত গ্লুকোজৰ পৰিমাণটো কমি যায় ঠিক আছে সাধাৰণতে প্ৰথমতে কি হয় সুগাৰ পেশেন্টক ডাইৰেক্ট ইনসুলিনটো প্ৰেছক্ৰাইব নকৰে প্ৰথমতে কি কৰে কিছুমান পিলছ দিয়ে যাতে অগ্নাশয়ৰ পৰা বা পেনক্ৰাইজৰ পৰা ইনসুলিনটো নিহৰণ হয় যদি শেষৰ অৱস্থাত ইনসুলিনটো নিহৰণ নোহোৱা হয় অগ্নাশয়ৰ পৰা তেতিয়া কি হ'ব ইনসুলিনটো বাহিৰৰ পৰা ল'ব লাগিব কৃত্ৰিমভাৱে তেতিয়াহে ইনসুলিন হৰমনটো ইনজেকশনটো ডক্টৰে ৰিকমেন্ড কৰে বা প্ৰেছক্ৰাইব কৰে আমাৰ দেহৰ আন এটা কথা হৈছে ফিডবেক মেকানিজম ইংৰাজীতে ফিডবেক পদ্ধতি বুলি দিয়া আছে ফিডবেক পদ্ধতি মানে কি হয় দেহৰ যিবোৰ হৰমন আছে হেতু এটা নিৰ্দিষ্ট পৰিমাণত থাকিব লাগে সকলো হৰমন
নিৰ্দিষ্ট পৰিমাণত থাকিলে দেহটো ধুনীয়াকৈ চলি থাকে যেনেকৈ সুগাৰৰ ক্ষেত্ৰত কি হ'ব লাগিব সুগাৰ এটা নৰ্মেল আছে আমাৰ 80 to 120 বা 140 এই মানলৈকে আমাৰ কি হয় সুগাৰটো নৰ্মেল হৈ থাকে যদি ইয়াতকৈ কমি যায় এটো সুগাৰটো আমাৰ দেহৰ প্ৰয়োজন যদি কমি যায় তেতিয়া মানুহজনৰ মৃত্যু হ'ব পাৰে কিন্তু এইটো সুগাৰটো যদি ইয়াতকৈ বাঢ়ি যায় তেতিয়া আমাৰ কি হ'ব আমাৰ দেহৰ বিভিন্ন অংগ আমাৰ বিকল হৈ যাব বিশেষকৈ কিডনি চকু আদিবোৰ বিকল হৈ যায় দেহত গ্লুকোজৰ মাত্ৰা বাঢ়ি গলে অগ্নাশয় কোষে ইনসুলিন নিঃসৰণ কৰে যদিও তেজত গ্লুকোজৰ মাত্ৰা কমে তেতিয়া ইনসুলিন নিঃসৰণ কমি যায় কি হয় যেতিয়া আমাৰ ফিডবেক মেকানিজমটো কেনেকুৱা যদি আমি চেনি জাতীয় খাদ্য বা গ্লুকোজ জাতীয় খাদ্য বেছিকৈ খাই দিওঁ কাৰ্বহাইড্ৰেট জাতীয় খাদ্য তেতিয়া কি হ'ব আমাৰ তেজত ইনসুলিনৰ পৰিমাণটো বৃদ্ধি হৈ যাব বৃদ্ধি হৈ যোৱাৰ লগে লগে দেহৰ যিটো এটা নৰ্মেল অৱস্থা বজাই ৰাখিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব তাৰ কাৰণে ইনসুলিনে অগ্নাশয়ে ইনসুলিনটো নিঃসৰণ কৰি দিব আৰু লগে লগে ইনসুলিনে কোষবোৰত তেজৰ পৰা কোষবোৰত গ্লুকোজটো লৈ যাব আৰু যদি গ্লুকোজৰ পৰিমাণ কমি যায় তেতিয়া কি হ'ব তেতিয়া ইনসুলিনৰ পৰিমাণটো অগ্নাশয়ে কম কৰি দিব ঠিক আছে এটা নৰ্মেলটো হৈছে আমাৰ ব্লাড সুগাৰ লেভেল 80 to 130 80 to 130 এইখিনিত যদি থাকে নৰ্মেল আছে যদি এইখিনিত কম বেছি হয় আমাৰ তেতিয়া আমাৰ হৰমনটোই আমাক কি কৰে অগ্নাশয়ে আমাৰ হৰমন ইনসুলিন হৰমনটো নিঃসৰণ কৰি দিয়ে তাৰপিছত নৰ্মেল হৈ থাকে যেতিয়া আমাৰ এই কামটো কৰিব নোৱাৰা হয় অগ্নাশয়ে তেতিয়া কি হ'ব আমাৰ আৰ্টিফিচিয়ালি আমি ইনসুলিন হৰমন ল'ব লাগিব বা আমি পিলছ খাব লাগিব যাতে ইনসুলিন হৰমনটো নিঃসৰণ হয় অগ্নাশয়ৰ পৰা ঠিক আছে এটো কি হয় আমাৰ ফিডবেক সিস্টেমত আমাৰ কি হয় দেহৰ হৰমনসমূহ এটা নৰ্মেল অৱস্থাত নিঃসৰণৰ মাত্ৰা এটা নিয়ন্ত্ৰণ কৰি ৰাখে যেটো তাৰ মাত্ৰা থাকিব লাগে দেহত হেতু নিয়ন্ত্ৰিত কৰি ৰাখে ফিডবেক পদ্ধতিৰ মূল কাম হেতুৱে নেচাৰেলি হয় আমি চেষ্টা কৰিব পৰা কাম নহয় আৰু শৰীৰটো ইমান ধুনীয়া জটিল ইমান কমপ্লেক্স সিস্টেম হয় যত আমাৰ সকলো অংগই নিজৰ এটা নিৰ্দিষ্ট পৰিমাণত থাকিব যেনেকৈ আমাৰ দেহৰ উত্তাপটো যেনেকৈ এটা 37 ডিগ্ৰী সেন্টিগ্ৰেড যেতিয়া হৈ থাকে আমাৰ এটা নৰ্মেল উষ্ণতা দেহত থাকে ঠিক তেনে ইনসুলিনৰ পৰিমাণটো এটো থাকে এই পৰিমাণটো থাকে ঠিক তেনে আমাৰ যেটো প্ৰেসাৰ থাকে আমাৰ ব্লাড প্ৰেসাৰ থাকে হেতু এটা নৰ্মেল অৱস্থাত ৰাখি থাকে সো এটো আমাৰ চেপ্টাৰৰ শেষ অংশ তোমালোকে কি শিকিলা এইখিনি কথা সদায় গুৰুত্বপূৰ্ণ আমি ৰিভাইজন কৰি চাও স্নায়ুতন্ত্ৰ আৰু হৰমনৰ দ্বাৰা আমাৰ দেহৰ নিয়ন্ত্ৰিত আৰু সমন্বয় হৈ থাকে আমি পাইলো স্নায়ুতন্ত্ৰ মগজু স্নায়ুৰজ্জু এইবোৰৰ দ্বাৰা আমাৰ কেনেকৈ নিয়ন্ত্ৰিত হৈ থাকে দেহৰ বিভিন্ন অংশ পেশীৰ পৰা আদি কৰি পৰি আহিলো অন্তঃস্ত্ৰবী গ্ৰন্থিসমূহৰ পৰা কেনেকৈ হৰমন নিঃসৰণ হয় ইনসুলিন এড্ৰিনেল গ্ৰন্থৰ পৰা কেনেকৈ আমাৰ পিটুইটাৰী গ্ৰন্থিৰ পৰা কেনেকৈ আমাৰ গ্ৰোথ হৰমন হয় টেস্টোস্টেৰন আহে শুক্ৰাশয়ৰ পৰা টেস্টোস্টেৰন আহে অগ্নাশয়ৰ পৰা ইষ্ট্ৰোজেন আহে এই সকলো হৰমনে কি কৰে আমাৰ দেহৰ এটা অৱস্থা নিয়ন্ত্ৰিত কৰি ৰাখে দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সংঘটিত হয় বা সমন্বয় ৰক্ষা কৰে স্নায়ুতন্ত্ৰৰ ক্ৰিয়াসমূহ তিনিটা ভাগত ভাগ হ'ব পাৰি প্ৰতিক্ৰিয়া আমি পাই আছো যেটো স্বতঃস্ফূৰ্তভাৱে হয় যেতিয়া আমি উজতি খাও তেতিয়া বডিটো নিজক বচাই ৰাখে হেতু হৈছে প্ৰতিক্ৰিয়া যেতিয়া আমি গৰম পানী চুই দিও তেতিয়া নিজে হাতখন গুচি যায় হৈছে প্ৰতিক্ৰিয়া ঐচ্ছিক হৈছে যেতিয়া আমি নিজে মুভমেন্ট কৰো হাতখন লৰা ভৰিখন লৰা এইবিলাক খোজ কৰা এইবিলাক ঐচ্ছিক ক্ৰিয়া অনৈচ্ছিক ক্ৰিয়া আমাৰ যেতিয়া হাৰ্টটো বিট হৈ থাকে হাৰ্ট এইবিলাক হৈছে অনৈচ্ছিক ক্ৰিয়া আমাৰ হৃদপিণ্ড যেতিয়া ধপ ধপ কৰি থাকে
নিজৰ ইচ্ছাত নিজৰ গতিত সেইটো অনৈচ্ছিক ক্ৰিয়া আমি তাত অনৈচ্ছিক এই কাৰণে আমাৰ ইচ্ছাৰ দ্বাৰা সেইটো আমি কন্ট্ৰোল কৰিব নোৱাৰো স্নায়ুতন্ত্ৰৰ উদ্দীপনা প্ৰেৰণৰ কাৰণে বৈদ্যুতিক প্ৰেৰণ কৰিব পাৰে স্নায়ুতন্ত্ৰই কি কৰে বৈদ্যুতিক প্ৰেৰণা প্ৰেৰণ কৰে এই ইলেক্ট্ৰিক ইম্পালছবোৰৰ কাৰণে কি হয় আমাৰ স্নায়ুতন্ত্ৰই অতি সোনকালে অতি এইটো বেষ্ট ৱে আমাৰ সেইটো কি হৈছে উৎকৃষ্ট ৱে এটা লেখা আছে আমাৰ ইয়াত লেখা আছে এটা লাইন বৈদ্যুতিক প্ৰেৰণা হল উৎকৃষ্ট এটা কোষৰ পৰা আন এটা কোষলৈ যদি আমি বাৰ্তা পঠিয়াব লাগে এইটো হৈছে বৈদ্যুতিক প্ৰেৰণাটোৰ দ্বাৰা প্ৰেৰণ কৰে স্নায়ুতন্ত্ৰই আৰু এইটো হৈছে উৎকৃষ্ট স্নায়ুতন্ত্ৰই আমাৰ ইন্দ্ৰিয়সমূহৰ পৰা উদ্দীপনা গ্ৰহণ কৰি পেশীৰ দ্বাৰা ক্ৰিয়া কৰে আমি পাই আছো গৰম পানীৰ হাতত তেনেকৈ হাতখন ঘুচি যায় হাতৰ যি পেশী আছে পেশীত থকা প্ৰটিনৰ যি আকৃতি সলনি হয় কি হয় উদ্দীপনা গ্ৰহণ কৰাৰ ফলত আকৃতি সলনি হয় আৰু হাতখন ঘুচি যায় ঠিক তেনেকৈ আমাৰ স্নায়ুতন্ত্ৰই কি কৰে উদ্দীপনা গ্ৰহণ কৰে এই ক্ষেত্ৰত কি হয় আমাৰ প্ৰতিক্ৰিয়াত এইবোৰ ঘটনা স্বতঃস্ফূৰ্তভাৱে হয় আৰু ঐচ্ছিক ক্ৰিয়াত আমি নিজৰ ইচ্ছামতে আমি পেশীৰ মুভমেন্ট কৰিব পাৰো পেশীৰ চলাচল কৰিব পাৰো ঠিক তেনেকৈ ৰাসায়নিক সমন্বয় আছে নেক্সট ৰাসায়নিক সমন্বয় উদ্ভিদ আৰু প্ৰাণী দুয়োটা প্ৰকাৰতে দেখা পোৱা যায় ৰাসায়নিক সমন্বয় জীৱদেহৰ এটা অংশত নিহৰণ হোৱা হৰমন দেহৰ আন এটা অংশলৈ গতি কৰি নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে ঠিক আছে পিটুটাৰী গ্ৰন্থি কি কৰে আমাৰ পিটুটাৰী গ্ৰন্থিৰ পৰা কি হয় আমাৰ দেহৰ যি বৃদ্ধি হয় গোটেই দেহৰ বৃদ্ধিৰ কাৰণে ইয়াৰ পৰা হৰমন নিহৰণ হয় থাইৰক্সিনে গোটেই দেহৰ বৃদ্ধিৰ কাৰণে গোটেই হৰমন নিহৰণ কৰে ঠিক তেনেকৈ শুক্ৰাশয়ত থকা বা অধিবৃক্কত থকা গ্ৰন্থিয়ে কি কৰে এড্ৰিনেল গ্ৰন্থত থকা আমাৰ হৰমনে কি কৰে গোটেই হৃদপিণ্ডৰ আমাৰ তেজৰ চলাচল বৃদ্ধি কৰি দিয়ে আমি পাই আহিছো এইবোৰ ঠিক আছে ইয়াত কি আছিল ফাইট অৰ ফ্লাইট ঠিক তেনেকৈ আমাৰ হৰমনে কি কৰে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে তেজৰ সহায়ত নেক্সট আছে আমাৰ জীৱ দেহৰ এটা অংশত নিহৰণ হৰমন আন ঠাইলৈ গতি কৰে এইটো আমি পাই আহিলো ঠিক আছে ফিডবেক পদ্ধতি দ্বাৰা হৰমন ক্ৰিয়া নিয়ন্ত্ৰণ কৰে ফিডবেক পদ্ধতি আমি পাই আহিছো অন্তঃস্ৰাৱী গ্ৰন্থিয়ে দেহত যথোপযুক্ত হৰমন নিহৰণ কৰে নিৰ্দিষ্ট প্ৰকৃতিৰ হৰমন নিয়ন্ত্ৰণ দ্বাৰা নিহৰণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে কিমান যদি আমাৰ ইনসুলিন কি হয় ইনসুলিনৰ মাত্ৰা যদি আমাৰ যদি দেহত সুগাৰৰ মাত্ৰা যদি কমি যায় তেতিয়া কি হয় ইনসুলিনৰ নিহৰণৰ মাত্ৰাটো অগ্ৰাসৰ পৰা কমি যাব যদি দেহত আমাৰ ব্লাডত সুগাৰৰ লেভেলটো বাঢ়ি যায় তেতিয়া কি হয় ইনসুলিনৰ নিহৰণৰ মাত্ৰাটো বাঢ়ি যাব এই গোটেইখিনি কি হয় ফিডবেক সিস্টেমৰ দ্বাৰা দেহৰ এইটো নিজা পদ্ধতি এই পদ্ধতিৰ দ্বাৰা কি হয় নিয়ন্ত্ৰিত হৈ থাকে সকলো বস্তু যাতে এটা মাত্ৰাত চলি থাকে বাকি অনুশীলনী তোমালোকে বুজি পালা চেপ্টাৰটো বাকিখিনি তোমালোকে কৰিবা ঠিক আছে অনুশীলনী কৰি তোমালোকে মোক দেখুৱাবা আৰু কিবা যদি বুজি নোপোৱা আছে তোমালোকে মোক জনাবা ঠিক আছে আজিৰ কাৰণে ইমানেই আমাৰ আজি এই চেপ্টাৰটো শেষ অধ্যায় 7 অধ্যায় 7 নিয়ন্ত্ৰণ এণ্ড সমন্বয় আমি বহুত কথা জানিলো কেনেকৈ আমাৰ দেহৰ তথা উদ্ভিদৰ কেনেকৈ নিয়ন্ত্ৰিত হৈ থাকে বিভিন্ন অংগ প্ৰত্যংগবোৰ উদ্ভিদৰ কেনেকৈ পাত গছ কাণ্ড শিপাবোৰ নিয়ন্ত্ৰিত হয় আমাৰ মানুহৰ কেনেকৈ পেশী কলা বা বিভিন্ন অন্তৰ যিবা অংগ আছে কেনেকৈ নিয়ন্ত্ৰিত হয় সকলো আমি পঢ়িলো ঠিক আছে ধন্যবাদ সকলোকে ভিডিঅ'টো ইমান ধুনীয়াকৈ চোৱাৰ বাবে ধন্যবাদ বাকি নেক্সট ক্লাছত আমি লগ পাম